কম্পিউটাৰ্ছ এণ্ড ছফ্টৱেৰলৈ আপোনাক বহুত স্বাগতম জনাইছো। এই চেনেলত আমি বেছিক কম্পিউটাৰৰ পৰা আৰম্ভ কৰি এডভান্স আৰু প্ৰগ্ৰামিং লেংগুৱেজো শিকিম। কাৰণ আজিৰ এই ডিজিটেল যুগত কম্পিউটাৰ জনাটো খুবেই আৱশ্যক। কিন্তু অসমত এতিয়াও অধিক শতাংশ মানুহ এনেকুৱা আছে যে কম্পিউটাৰ শিকাৰ ইচ্ছা আছে কিন্তু তাৰ মাচুল ভৰাৰ সামৰ্থ্য নাই। সেয়েহে মোৰ এই পাঠ্যক্ৰম ইংৰাজী আৰু হিন্দী মাধ্যমত বনোৱাৰ পৰিৱৰ্তে অসমীয়াত বনাবলৈ মই চেষ্টা কৰিছো, যাতে আপোনালোকৰ অলপ হ'লেও উপকাৰ হয়। সকলোৱে যাতে বিনামূলীয়াকৈ এই পাঠ্যক্ৰমৰ ভাগ ল'ব পাৰে তাৰ বাবে শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। মই চৌধুৰী। আহক এতিয়া আৰম্ভ কৰোঁ। হোৱাট ইজ এ কম্পিউটাৰ? মই এই পাঠ্যক্ৰমত যিমান সম্ভৱ হয় থিয়ৰী নিদিয়াৰ চেষ্টা কৰিম, কাৰণ মই ভাবোঁ থিয়ৰীতকৈ 99% প্ৰেক্টিকেল বেটাৰ হয়। কিন্তু তথাপিও কম্পিউটাৰৰ ডেফিনেশ্যন জনাটো খুবেই প্ৰয়োজন। So, computer is an electronics device which takes inputs from user and after processing gives the result or output. তো ইয়াৰ অৰ্থ এয়ে হৈছে কম্পিউটাৰ এবিধ ইলেক্ট্ৰনিক্স সঁজুলি য'ত ইউজাৰৰ পৰা ইনপুটবোৰ লয় আৰু প্ৰচেছিং হোৱাৰ পিছত আকৌ ইউজাৰক আউটপুটছ দিয়ে। মই আকৌ আপোনালোকক ক'ব বিচাৰিছো যে ইয়াত আমি থিয়ৰীতকৈ প্ৰেক্টিকেলত বেছি ফ'কাছ কৰিম আৰু সকলোবোৰ ক্লাছ প্ৰেক্টিকেলি ভিডিঅ'ত দিয়াৰ চেষ্টা। কম্পিউটাৰৰ স্ক্ৰীণত যোৱাৰ আগতে কম্পিউটাৰৰ কম্পনেণ্টছ, কম্পিউটাৰত ব্যৱহাৰ হোৱা প্ৰাথমিক সঁজুলিবোৰৰ বিষয়ে জানিব লাগিব। ইয়াৰ ভিতৰত ইনপুট ডিভাইচেছবোৰ হ'ল কিবৰ্ড, মাউচ, USB কেবল, স্কেনাৰ ইত্যাদি। আৰু আউটপুট ডিভাইচবোৰ হ'ল প্ৰিণ্টাৰ, মনিটৰ ইত্যাদি। এইখিনিতে আপুনি হয়তো ভাবিছে ইনপুট আউটপুট ডিভাইচ কি? ইনপুট ডিভাইচ সেইবোৰক কোৱা হয় যিবোৰ সঁজুলি বা বস্তুৰ জৰিয়তে কম্পিউটাৰে ইনফৰমেশ্যন বা তথ্য লয়। যেনে কিবৰ্ডৰ জৰিয়তে আমি টাইপ কৰোঁ আৰু এই লিখনিবোৰ কম্পিউটাৰে গ্ৰহণ কৰে। স্কেন কৰি কম্পিউটাৰত ফটো, ডকুমেণ্টছ আদি লওঁ। একেদৰে যিবোৰ বস্তু কম্পিউটাৰত এনেবোৰ কম্পাউণ্ডছ আছে যিবোৰ আউটপুট বা ৰিজাল্টছ দিয়ে, সেইবোৰক আউটপুট ডিভাইচ বুলি কোৱা হয়। যেনে স্ক্ৰীণত আমি ইনফৰমেশ্যন দেখা পাওঁ, প্ৰিণ্টাৰে প্ৰিণ্ট কপি দিয়ে। নেক্সট ভিডিঅ'ৰ পৰা আমি ডাইৰেক্ট কম্পিউটাৰৰ স্ক্ৰীণত যাম। নেক্সট ভিডিঅ'ৰ পৰা আমি কম্পিউটাৰৰ বেছিক ইণ্টাৰফেচ আৰু ছেটিং চাম আৰু মাইক্ৰ'ছফ্ট অফিচ যেনে MS ৱৰ্ড, পাৱাৰ পইণ্ট, এক্সেল আদিৰ বিষয়ে আলোচনা কৰিম। আজিকালি যিকোনো চাকৰি আৰু ষ্টুডেণ্টৰ প্ৰজেক্ট বা এছাইনমেণ্টৰ বাবে MS অফিচৰ বাহিৰে বিকল্প নাই। সেয়েহে নেক্সট ভিডিঅ'ৰ বাবে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব আৰু যদিহে আপোনাৰ কিবা প্ৰশ্ন থাকে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।